নৱেম্বৰ মাহটো যেতিয়া আহে তেতিয়া সৰুকালৰ অকল দুটা কথা মনত পৰে। এটাটো হৈছে বছৰীয়া পৰীক্ষা, যিটো হয় শেষ হয় নহ'লে হৈ থাকে, আৰু ছেকেণ্ডটো হৈছে ৰাস। আৰু আজি তালৈকে যাবলৈ ওলাইছোঁ, আমাৰ ৰাস জামুগুৰিত। লেটছ গ'। মোৰ জন্ম হৈছিল জাঁজিৰ জামুগুৰিত। তাত মোৰ দেউতাৰ ঘৰ, পুৰণা ঘৰ। জামুগুৰিৰ লগত মোৰ সম্বন্ধ বহুত পুৰণা, কাৰণ জামুগুৰিত মোৰ অকল ভাল স্মৃতিবোৰহে আছে। বিহু হওক, পূজা হওক, ৰাস হওক, প্ৰত্যেক উৎসৱ, প্ৰত্যেক বন্ধতে আগতে অকল জাঁজিলৈ যাম। এণ্ড সেইটো কাৰণে হয়তো মই নষ্টালজিক হৈ পৰোঁ যেতিয়া উৎসৱ আহে আৰু যেতিয়া মই জাঁজিলৈ যাম। আৰু আজি ভিডিঅ'টো তেনেকুৱা এক নষ্টালজিয়াৰ ওপৰতে। নষ্টালজিক হৈ বৰ ভাল লাগে। পুৰণা স্মৃতিবোৰৰ মাজত নিজকে ডুবাই কেতিয়ানো হেৰাই যাওঁ গমেই নাপাওঁ। কিন্তু নষ্টালজিয়াৰ মাথো এটাই সমস্যা, এই নষ্টালজিয়াবোৰ খুব আপোন, আৰু সেইবাবেই নিজৰ অনুভৱখিনি কথাৰ আকাৰ দি বুজোৱাটো বৰ জটিল হৈ পৰে, কাৰণ সেইখিনি অকল অনুভৱে কৰিব পাৰি, বুজাব নোৱাৰি। চাকি দিয়া হৈ গ'ল, চাকিটো দিলোঁগৈ। এতিয়া দিনত বৰ বেছি একো নাই, কিন্তু আচল মজাটো আহিব কেতিয়া গম পায়নে? আচল মজাটো ৰাতি আহে। আৰু ৰাতি কেতিয়া? যেতিয়া এই ৰাস পূৰ্ণিমাৰ যিটো ৰাতি, মানে ইমান বেছি পূৰ্ণিমাটো ব্ৰাইট হয়, ইমান বেছি মানে পোহৰ আহে, যেন সঁচাকৈ যেনিবা ভগৱানহে নামি আহিছে। একদম পুৰা তেনেকুৱা লাগে, কোনোবা যদি ফিল কৰে। এইটো মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ দেই, ইমান মানে বেছি মজা লাগে। তো এইটো ৰাতি বেছি মজা লাগে। বাকী মই এতিয়া ক'ত আছোঁ? মই আছোঁ এতিয়া আমাৰ পুৰণা ঘৰত, আৰু অকণমান দেখুৱাই দিওঁ ক'ত আছে। এই যে যিটো পুখুৰীটো, এই পুখুৰীটোতে মই মৰিলোহেঁতেন বহুত দিন আগত। এইটো হৈছে আমাৰ পুৰণা ঘৰ। ইয়াত এতিয়া খুৰা খুৰী আৰু ল'ৰাটো থাকে, মোৰ ভাইটি। কিন্তু এটা সময়ত ইয়াত ককা, আইতা, পেহী চব আছিলে, কিন্তু উপায়টো নাই। এইটো হৈছে আমাৰ ভঁৰালটো, য'ত এটা সময়ত ডাঙৰি থোৱা হৈছিলে, আৰু ইয়াৰ পৰা উলিয়াই উলিয়াই মৰণা মৰা হৈছিলে, আৰু য'ত আমি লুকা ভাকু খেলিছিলোঁ, আৰু মাহঁতে খেদি খেদি গৈছিলোঁ, ঐ সাপ ওলাব, ওলাই আহ ওলাই আহ। মনত পৰে সেই দিনবোৰলৈ। আৰু এই পথাৰখনতে কিমান যে ক্ৰিকেট খেলিলোঁ। ঠাণ্ডা দিনত হ'লে মেজিৰ আয়োজন, আৰু গৰম দিনত ক্ৰিকেট। গৰম দিনত এই পুখুৰীটো একেবাৰে ফুল হৈ থাকে, আৰু আমি খুব সাঁতোৰোঁ ইয়াত। কিন্তু এদিন মই ইয়াতে মৰিলোহেঁতেন। মোক বচালে মোৰ জেঠাই ল'ৰাটোৱে, বোপাই দা। গধূলি হোৱাৰ লগে লগে আৰম্ভ হয় ৰাস, আৰু লগত আৰম্ভ হয় খোলৰ চেও, ভাৱৰীয়াৰ প্ৰৱেশ, লাইট আৰু মাইকৰ শব্দ। আৰু আমি ঢাৰি পাতি নি পিনে জেগা ৰখা আৰম্ভ কৰোঁ। ৰাস্তালৈ চাই থাকোঁ যে মানুহবোৰ আহিছে নে নাই অহা। প্ৰথমত বহিব লাগিব, তেতিয়াহে ভাল লাগে। পিছে মোৰ অপেক্ষা চবতকৈ বেছি টেমাৰ ভিতৰত থকা এই বুট মগুকেইটা তালে, লগতে পকৰি কিন্তু ঘুগুনিৰ লগতহে, সুদাকে নহয়। ইটোৰ পাছত ইটো মৰককে ভৰাই মজা লাগি যায়। কি যে দিনবোৰ আছিলে।
এইটো যে যিটো লাইট, এই লাইটটো মই কোনো হেৰি নহয় দেই, এইটো ডাইৰেক্ট মুন লাইট হয়, বেলেগ একো আৰ্টিফিচিয়েল লাইট নাই। এইটো যিটো লাইটটো বোলো এইটো ডাইৰেক্ট মুন লাইট হয়। ভিডিঅ'টো অলপমান বেছি কি বুলি ক'ম এতিয়া, ফাটি যাব, বাট এই যে যিটো এই জোনাক নিশাটো বেলেগ ক'তো মানে পাবলৈ নাই। শ্বেডো ওলাই গৈছে। যেতিয়া মই এই কেমেৰাটো কিনিছিলোঁ তেতিয়া মোৰ মাজে মাজে মানে এটা কেতিয়াবা ছাডেনলি কেতিয়াবা এটা মানে ৰিগ্ৰেট এটা আহে, মই ইমান টকা এনেই খৰচ কৰিলোঁ নেকি। বাট জুনৰ পোহৰত এই যে মানে ভিডিঅ'টো যে পাইছোঁ, মানে পইচা বচুল। মই এই জোনাক মানে ৰাতিটোৰ কথাই কৈছিলোঁ। এই জোনাক ৰাতিটো যিটো ফিল, এই ফিলটো বেলেগ জোনাক ৰাতিকেইটা নাই। ৰাস পূৰ্ণিমা ফিল, পুৰণা দিনৰ স্মৃতি ৰোমন্থন কৰি মই এতিয়া পুৰণা ঘৰত।